এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় সকলো ভালে আছে মোৰো ভাল নিকিতাস ব্লগৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু মই আজি এটা ৰেচিপি দিম বুলি ভাবিছো আপোনালোকক বহুত দিনে হ'ল ব্লগ বনাই হোৱা নাই ৰেচিপিও দিয়া হোৱা নাই তেনেকৈ আৰু ভাবিলো তেনেহলে আজি একটু ৰেচিপি এটা দিওঁ আপোনালোকক দেখাওঁ আমি নিজেও সোৱাদ লওঁ আপোনালোকেও ল'ব বুলি আশা কৰিছো আৰু তাকে আজি লৈছো মই অলপমান লোকেল মুৰ্গী তাকে চাওঁ এয়া হৈছে লোকেল মুৰ্গী আৰু ইয়াতে মই এতিয়া পিয়াজ কাটি লৈছো ইয়াতে 4-5টা মান পিয়াজ আছে আৰু মুৰ্গীটো যেহেতু ডাঙৰ সেইকাৰণে মই ইয়াত অমিতাও দিছো আৰু আলুও দিম আৰু এতিয়া প্ৰথমতে মই এই মাংসখিনি মই অলপমান মেৰিনেট কৰি লম অলপমান ইয়াতে অলপমান মিঠাতেল দি দিছো মই ইয়াতে মই অলপমান হালধি দিছো আধা চামুচ মানৰ জোখেৰে ইয়াতে মই এতিয়া অলপমান কেঁচা পিয়াজ দি দিছো জিয়া গুড়ি দিছো 1 চামুচ মান ইয়াতে এতিয়া মই মিট মছলা দিছো 1 চামুচ মানৰ জোখেৰে আৰু ইয়াতে দিম এতিয়া চিকেন মছলা দিছো 1 চামুচ আৰু ইয়াতে দিম মই এতিয়া শাহী গৰম মছলা আধা চামুচ মান দিছো আৰু জিয়া দি হৈ গল বাৰু জলকীয়া গুড়ি নিদিয়া জলকীয়া গুড়িটো এতিয়া নিদিও জলকীয়া গুড়িটো মই দেৰিকে দিম যেহেতু গুনগুনে খাব ন সেইকাৰণে মই জলকীয়া গুড়িটো এতিয়া নিদিও দেৰিকে দিম আপোনালোকে যদি জলকীয়া খাই আপোনালোকে আগতেও দি দিব পাৰে মই নাই দিয়া এখিনি এতিয়া মই ধুনিয়াকে সানি লম কিবা ধুনিয়া লেছে বনালে হে কেনেকুৱা লাগে ধুনিয়াটো লাগিবই ন খাই টেষ্ট কৰিলে গম পাবি হয়নে নহয় বাৰু ক'বচোন আপোনালোকে গোন্ধটো ইমান ধুনীয়া গোন্ধ আহিছে সানি দিওঁতে আৰু ইয়াতে এতিয়া মই অলপমান পিচি লোৱা আদা নহৰু পেষ্ট দি দিম অলপমান টান একেবাৰে ইয়াতে মই এতিয়া হাতে ব্যৱহাৰ কৰিছোঁ বাৰু অলপমান আদা নহৰু খুন্দা দি দিছোঁ ধুনীয়াকৈ খিনি সানি দিম সানি মই 5-10 মিনিটমান থৈ দিম সানোতে অকণমান দিছে আকৌ তেলত দিবি অঁ তেলত দিম আকৌ আদা নহৰু পিচটো খিনি এতিয়া হৈ গ'ল এইখিনি এতিয়া মই 5-10 মিনিটমান থৈ দিম মই কুকাৰত বনাম আজি মাংসটো মিঠাতেল দি লৈছো নিজৰ জোখমতে মিঠাতেলটো দিব গোটা জোৰা কেইটামান দিছো আৰু ইয়াতে জালুক দিছো লং দিছো দালচেনি দি দিছো ইয়াতে আৰু ইলাচিও 3টা দি দিছো মই ইয়াতে পিয়াজ দি দিছো এয়া আমাৰ ভন্টিয়ে পিয়াজনলা কাটি আছে পিয়াজনলা দি দিম মই তাতে পিয়াজনলা দিলে বিশেষকৈ টেষ্টটো ধুনীয়া হয় আৰু আপোনালোকে দিবও পাৰে নিদিবও পাৰে আৰু সেয়া চুলি ষ্টেট আমাৰ আজি ঘৰত মানে চুলি ষ্টেট চবেই কৰিছোঁ নিচিনাই হৈছে আৰু গুণগুণ এইজনী খোৱাৰ পৰা উঠি মন বেয়া গুণগুণৰ কান্দি আছে কোচত উঠিলে মই ককা বনাই আছোঁ শুন তুমি খাবনে ককা খাবনে জানানে কৈ দিয়াচোন নাখাবা মোক কলিজা খাব লাগিব মই দুপৰীয়াহে খাইছা এতিয়া তুমি ৰাতি পাম খাব লাগিব তাই মানে খোৱাৰ পৰা উঠি আহিছে যে মানে মনটো বেয়া সেইকাৰণে কোচত দিছে এই কান্দি আছে সেইকাৰণে মই কোচতে লৈ বনাব লাগিব আৰু আজি পিয়াজনলা দি দিছোঁ আৰু ইয়াতে মই আদা নহৰু দি দিছোঁ অলপমান খিনি ধুনীয়াকৈ লৰাই দিম এতিয়াও দিছে অকণ পিছতকৈ দিম ন অঁ পিছতকৈও দিম অলপমান খিনি ধুনীয়াকৈ ভাজি লৈছোঁ পিঁয়াজখিনি আপোনালোকে এনেকৈ অলপমান ৰঙচুৱাকৈ ভাজিব তেতিয়া টেষ্টটো ধুনীয়া আহে আৰু এয়া হৈয়ে গৈছে অলৰেডি এতিয়া আৰু মই এতিয়া ইয়াতে মাংসখিনি দি দিছোঁ মাংসখিনি গোটেইখিনি ইয়াতে দি দিম দি ধুনীয়াকৈ লৰাই দিম আৰু
লৰাই দি এইখিনি ধুনীয়াকৈ একদম ভাজি থাকিব লাগিব। অলপমান লৰাই দিছোঁ। এইখিনি দিম অকণমান লৰাই লওঁ। এইখিনি গোটেইখিনি ইয়াতে দি দিছোঁ। এইখিনি লৰাই দিম, লৰাই এইখিনি ভাজি থাকিম। ঢাকনা দি ধুনীয়া গোন্ধ আহিছে। এতিয়া অলপমান কম ভিতৰত দি পেলাই ভাজি থাকিম। এতিয়া অলপমান ভাজ খাবলৈ দিম। তাৰ পাছত মই আলু আৰু অমিতাটো দি দিম। সোৱাদ অনুসৰি নিমখ দিছোঁ 1 চামুচ। মই নিমখটো পিছত দিছোঁ বাৰু, পিছত আৰু লাগিলে দিম আৰু। এইখিনি অলপমান লৰাই দিম। এয়া মায়ে আনাৰস কাটিছে। গুণগুণে এই ৰাতিখন আনাৰস খাবলৈ মন কৰিলে, সেইকাৰণে আনাৰস কাটিব লগা হ'ল। আনাৰসখিনি অলপমান নিমখ ছটিয়াই দিছোঁ, তাই খাই ভাল পাব। মাংস বনাইছে, মাংস হৈছেনে নাই? হৈছেহি আৰু এইখিনিতে অলপমান ভাজ খাইছে আৰু। ইয়াতে মই এতিয়া দিম, মই আলু দিম আৰু ইয়াত অমিতা দি দিম মই। আৰু পিঁয়াজ নলা ইয়াতে অমিতা দি দিছোঁ আৰু আলু কেইটুকুৰ দি দিছোঁ মই এতিয়া ইয়াতে। পিঁয়াজ নলাকেইটাও দি দিছোঁ। পিক্সাৰটো ভাল হোৱা নাই, লাইট দিয়া তাই ধোঁৱা আহিছে। সেইকাৰণে নিদিয়াকৈ বনাইছোঁ, কালাৰটো ভাল হোৱা নাই নেকি। অলপমান লৰাই দিছোঁ, লৰাই পেলাই ঢাকনা দি অলপ সময় ভাজিব লাগিব। আজি খোৱাতে বলি মাংস মাংস বনাইছে আৰু সকলোকে ৰাতিব। এতিয়া এইখিনি এতিয়া হৈ গৈছে লৰাই, আৰু এইখিনি এতিয়া মই ঢাকনা মাৰি পেলাই অলপ সময় ভাজিব লাগিব। এইখিনি এতিয়া অলপমান ভাজা হৈ এতিয়া চুলিখিনি ভালকৈ দেখাই দে। চুলিখিনি মই কি দেখাম, চুলিখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু। চুলিখিনি আমাৰ ভণ্টি চাওঁ, পিছটো দেখাই দিছোঁ তাইক। ইমানখিনি কেনেকৈ আছে এয়া অকণমান হেৰি ভাজ খাইছে আৰু টেষ্ট কৰিবলৈ দিবি আকৌ। দিব লাগিব টেষ্ট কৰিবলৈ, কেনেকুৱা হয় কবি আকৌ, জনাবি। তেতিয়াহে আমাৰ ভিউৱাৰ্ছসকলে গম পাব কেনেকুৱা হৈছে খাই, হয় নহয় বাৰু। কেনেকুৱা হৈছে ক আকৌ খাই পেলাই। ভাল লাগিছে, ক'লোৱে অকণমান আগত। ভালে হৈছে, বেয়া হোৱা নাই। আপোনালোকে টেষ্ট কৰিব পাৰে। মই পানী দিয়া নাই বাৰু এতিয়া বৰ্তমান, পানীটো দি দিম। অলপমান ফ্ৰাই টেষ্ট কৰিছোঁ, মজা হৈছে। চুচি মাচি মাৰিছে। এতিয়া মই ইয়াতে পানী দি দিছোঁ। পানীখিনি দি দিছোঁ, এতিয়া উতলিবলৈ দিম। প্ৰেছাৰত খপচলা মাৰি দিলে, এয়া খাই আছে। টেষ্ট কৰি আছোঁ কেনেকুৱা হৈছে। মজা মচি হৈ যায়। এয়া দেউতা আৰু মাংসটো হৈ আছে, আৰু আজি ৰুটি খাম বুলি ভাবিছোঁ। ৰুটিৰ কাৰণে মই এতিয়া আটাখিনি মঠি লওঁ। ৰুটিটো খাবলৈ মন গৈছে আজি যিহেতু, সেইকাৰণে মাংস ৰুটিকে খাই দিওঁ বুলি ভাবিছোঁ। মাহঁতে ভাতেই খাব নিশ্চয়। আৰু সেয়াই মই এতিয়া এয়া আটা লৈছোঁ। মই ইয়াতে আটাত মই এতিয়া ইয়াতে দিম অলপমান নিমখ দি দিছোঁ। নিমখ অলপমান দিছোঁ, আৰু ইয়াতে মই ৰিফাইন অলপমান দিম। ব্লগ ষ্টাৰ্ট কৰি দিলোঁ আৰু এইখিনি এতিয়া মই গোটেইখিনি মুঠি লওঁ। দে খাম দে, কাম বুলি কওঁহে, দুটা ওপৰত খাবই নোৱাৰোঁ। অলপমান
সৰহকৈ মঠি দিছোঁ ৰাতিপুৱা খাব পাৰিম ন আৰু এয়া মাংস হৈ আছে তেনেকৈ নাই আটাখিনি ধুনীয়াকৈ মুঠি লওঁ গুণগুণ মটৰ ময়ো খালা মটৰ কেইটামান ঠাণ্ডা নালাগে নহয় আজিকালি ঠাণ্ডাই নালাগে গৰমেই লাগি থাকে এনি টাইম চুৱেটাৰ টুৱেটাৰ নিপিন্ধে কাপোৰ কানি খুলি পেলাই দুষ্ট হৈছে ক'ত যোৱা এয়া মটৰ লাগি আছে উঠি আছোঁ আৰু লাহে লাহে বেকাৰ হৈ গৈছেগৈ কি বেকাৰ হৈ গৈছে বেকাৰ হৈ গৈছেগৈ লাহে লাহে উঠি আছোঁ আৰু খাওঁ লাগিলে मटर शुरू करता है কোনে মটৰ চুৰ কৰিছে নেকি मटर शुरू কৰিছে চা 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 মটৰখিনি ইয়াৰ পৰা মটৰ খাই আছে চেচেই হ'ল খাই খাই দুপৰীয়াৰ পৰা মটৰকেইটা তিয়াইছিলোঁ তাইৰ কাৰণে তাই ঘুগুনি খাম বুলি কৈছিলে যে গলিয়া গলিয়া হৈছে গলিয়াই গলিয়াই খাই শেষ হৈ হ'ল বনাবলৈ নহ'লে হেল্ল' গাইজ বুলি কৈ দিয়া হেল্ল' গাইজ বুলি কৈ দিয়া তেতিয়াহে মানুহে চাব হেল্ল' গাইজ বুলি কৈ দিয়া ৰেডি বনাব লাগিব ধুনীয়া হৈছে জলকীয়া গুড়ি নিদিলে মই ভাল নাপাওঁ ছোৱালীৰ কাৰণে দিব নাই জলকীয়া গুড়িটো তাইৰ কাৰণে দিব নোৱাৰি কেঁচা জলকীয়া দিছিলোঁ কাৰণে এয়া মই ৰুটি ভাজি আছোঁ ৰুটিখিনি ভাজি হ'লে খাব লাগিব আৰু টেষ্টিকে এয়া বনাই আছে এয়া মোৰ হৈ গ'ল ৰুটি আৰু মাংস বনাই এয়া ৰুটি মাংস ৰেডি হৈ গ'ল এয়া এতিয়া আৰু জল্দি খাবহে লাগে আৰু ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ ইমানতে ভিডিঅ'টি সমাপ্ত কৰিছোঁ আৰু মোৰ যদি ভিডিঅ'টি চাই ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়াহ'লে আহিবলগীয়া ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব তেনেহ'লে আজিলৈ আহিছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পাম বাই বাই